এই পানী টুপু ছোৱালীবোৰ টুপুকে যে স্কুল পানী যাব পৰে নালাগে নহয় একদম পানীয়ে নিব আগতে স্কুল আছিলে নি? নাই আগতে পঢ়া নাই উহু। চাগে মজা আছিলে আজিকালিতো তাৰপিছত একদম হাবি পৰা গৰুবোৰ আহে নহয় ধৰিলে কেইটামান পোৱালি খাই পেলাব পোৱালিকেইটা ধৰি আনি পেলাই কেইটামান খালে কেইটামান সৰহ হ'ল সিহঁতে ৰাখি দিলে পোৱালি হ'ল তাৰপিছতে ইহঁতে ভাত খালে মানে সিহঁতেও বিচাৰে পোৱালিকেইটাকো ভাত খোৱালে খোৱালত সেইকেইটা পোহনীয়া হ'ল আৰু এৰি দিলেও নাযায় আৰু সিহঁতৰ লগতে থাকে তেনেকৈ থাকোঁতে সেইবোৰ আমাৰ গৰুবোৰ যে পোহনীয়া হৈ গ'ল তেনেকুৱা হৈ গ'ল সিহঁতেও তেনেকুৱা কৰি ল'লে খায়ো যেনিবা এটা মানুহৰ বল কিমানকৈ পৰ হাতী সমান একদম বাঘ আহিলে বাঘৰ লগত এনেকৈ ধৰি যুঁজি বাঘ একদম হেঁচা মাৰি পেলাই দিব হাতী সমান আৰু সিহঁতৰ দিনত বাঘে মানুহ সিহঁতক খোৱা হেৰি নাই নে আমাক আজু ককা এটাৰ নামেই আছিলে বাঘ হে উম, বাঘৰ গতে আছে নামেই বাঘ দিলে একদম গাল মূৰ একদম এই চাট একদম চকু এইডাল একদম অমৰা নিচিনা এনেকৈ যদি একদম ভালকৈ চাই নহয় বাঘে ভয় এটা পলাব আমাৰ বৰবালিতে আছিলে তেনেকুৱা এটা মানুহ আমি এনেই বাপুৰাম বুলি কয় যেনিবা কিন্তু মানুহটো গোটেই মানুহ মুখখন এইখন আৰু চকুকেইটা হয়তো তেনেকুৱা